ভক্তসকলক লৈ পেলাই আৰু প্লাছ আমাৰ কোকৰাঝাৰ জিলাৰ যিবিলাক আমাৰ বিশেষকৈ কোকৰাঝাৰ টাউনৰ যিবিলাক আমাৰ পূজা কমিটি আছে সেই কমিটিসমূহৰ প্ৰতিনিধিসকলক লৈ পেলাই আমি সভা আয়োজন কৰিছোঁ। এইটো আচলতে কেইদিনমানৰ আগতে মাননীয় আমাৰ চিফ ছেক্ৰেটাৰী ছাৰ তেখেতে আমাক ভিডিঅ' কনফাৰেঞ্চ এখন কৰিছিল। তাতে এই নিৰ্দেশনা এটা দিছিল যে আমি প্ৰত্যেকটো পূজা কমিটিৰ লগত আমি বহি পেলাই আমি এই ধৰণৰ ক'ভিডৰ পৰিপ্ৰেক্ষিতত আমি কি ধৰণে আমি অনুষ্ঠিতকৈ দুৰ্গা পূজা আমি অনুষ্ঠিত কৰিব পাৰোঁ তাৰ বিষয়ে কমিটিসমূহৰ লগত কথা পাতি পেলাই এটা প্লেন এটা বনাবলৈ তেখেতে আমাক ভিডিঅ' কনফাৰেঞ্চত আমাক নিৰ্দেশ দিছিল। সেই মৰ্মে আমি আজি আমাৰ কমিটিসমূহৰ লগত কথা পাতিলোঁ। এনেও আমি দুৰ্গা পূজাৰ প্ৰশাসনে পূজা সমিতিবিলাকৰ লগত কথা পাতিয়ে পূজা গোটেই প্লেনটো বনাই এনেকৈ কি ধৰণে পূজা পতা হ'ব। কিন্তু এইবাৰ আমি অলপ আগতীয়াকৈ কৰিছোঁ এইকাৰণেই যে ক'ভিডৰ-19ৰ পৰিপ্ৰেক্ষিতত আমি বহুতখিনি ক্ষেত্ৰত আমি সীমিত কৰিব লাগিব। মানুহ কিমান আহিব, তাৰপিছত সকলো মানুহৰ ক্ষেত্ৰত মানে ধৰক মাস্ক পিন্ধি আহিব লাগিব, হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰিব লাগিব। এই যিবিলাক ক'ভিডৰ যিবিলাক গাইডলাইনছ আছে সেই গাইডলাইনবিলাক কি ধৰণে মানে পূজা কমিটিসমূহে মানে তেখেতসকলৰ ভক্তবৃন্দক মানে ক্ষেত্ৰত মনাব পাৰিব, এই গোটেইখিনি কথা আমি আলোচনা কৰিলোঁ। আৰু তেওঁলোকৰ পৰা আমি ল'লোঁ, আমি পৰামৰ্শবিলাক ল'লোঁ। তেওঁলোকেও এইটো বুজিছে যে যোৱা বছৰৰ নিচিনাকৈ আগৰ নিচিনাকৈ এই পূজা নহ'ব, এইবাৰ সীমিতই হ'ব লাগিব। গোটেই পৃথিৱীত যিটো ক'ভিডৰ যিটো অতিমাৰী চলি আছে তাৰ পৰিপ্ৰেক্ষিতত আমি সীমিতভাৱেই পাতিব লাগিব আৰু ৰেষ্ট্ৰিক্টিভ মেনাৰত পাতিব লাগিব। তেওঁলোকে আমাক এই পৰামৰ্শ দিলে। আমি পিছলৈও আমি তেওঁলোকৰ লগত বহিম আৰু তেনেকৈ আমি কি ধৰণে আমি কোকৰাঝাৰত আমি আগন্তুক পূজাৰ সময়ত আমি অতি শৃংখলাবদ্ধভাৱে ক'ভিড প্ৰট'কলবিলাক আমি মানি কি ধৰণে আমি পূজা আমি অনুষ্ঠিত কৰিব পাৰোঁ তাৰ বিষয়ে আজি আলোচনা কৰিছে। আমি এইটোৱে কৈছোঁ, আমি ধৰক যে যিমানবিলাক পূজা কোকৰাঝাৰত হয় প্ৰত্যেক বছৰে, সিমানখিনি পূজা যদি ধৰক হ'লে ক্ৰাউড বেছি হৈ যায়, মানুহ যদি বেছি হৈ যায়, তেতিয়া নিশ্চয় আমি ৰেষ্ট্ৰিক্ট কৰিব পাৰিব লাগিব। ধৰক আগতে যদি 100খন পূজা হয়, এইবাৰ হয়তো আমাৰ 60খন হ'ব বা 50খন হ'ব। সেইমতে আমি ইয়াৰ পিছলৈও আমি গোটেইখিনি আমি প্লেনটো যেতিয়া বনাম তেনেকৈ আমি সীমিত কৰি পেলাই কম মানুহ কেনেকৈ ধৰক পূজা চলিলে আহিব পাৰে তেনেকুৱা ধৰণৰকৈ আমি ক্ৰাউড কণ্ট্ৰল কি ধৰণে আমি কৰোঁ সেই কথাবিলাকে আমি আলোচনা কৰিবলৈ তেখেতসকলক মাতিছোঁ। আৰু ইয়াৰ পিছতো আলোচনা হ'ব, কিন্তু আজি প্ৰাৰম্ভিক এটা আলোচনা এইটো কৰিব। 50খনতকৈ অধিক নাই, সেইটো তেনেকৈ কোৱা নাই। 50খনতকৈ অধিক বুলি মই তেনেকৈ ধৰক এটা সীমিত বা এটা পাৰ্টিকুলাৰ ফিগাৰ এটা মই দিয়া নাই। কিন্তু ধৰক নৰ্মেলি ধৰক দেখা যায় টাউনৰ মহানগৰবিলাক বা এদিন আমাৰ টাউনবিলাকত দেখা যায় এখন পূজা গাতে লাগি আৰু এখন পূজা হৈ থাকে। তো তেনেকুৱা হ'লে বেছি মানুহ হয়। সেই তেনেকুৱা ধৰণৰ যিবিলাক আমাৰ পৰিস্থিতি আমি দেখা পাওঁ, সেইবিলাক আমি অলপ ভাবিছোঁ এইবাৰ আমি নকৰিম। যদি এখন পূজা এক জেগাত হৈছে অলপ দূৰৈত ধৰক আৰু এখন পূজা হ'ব, কিয়নো পূজাখন কমিটিখনে আচলতে মই কথাটোৱে তেখেতসকলক ক'লোঁ যে কমিটিখনে পূজাখন পতাটোতকৈ ডাঙৰ কথা হ'ল আমাৰ ভক্তবৃন্দই পূজাস্থলীলৈ যে যাব পাৰিছিলে নাই, সেইটোৱেইটো কথা নহয় জানো। আমি দুৰ্গা পূজাটো আমি কিহৰ কাৰণে কৰোঁ? আমি দুৰ্গা দেৱীক আমি ধৰক পূজা কৰিবলৈ আমি কৰোঁ। সেইখিনি কথা পাতিবলৈ আমি আচলতে